নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনাক সকলোকে কেৰিয়াৰ গাইড অসমীয়া ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে তেন্তে আপোনালোকে নিশ্চয় গম পায় যে যোৱা যোনটো 20 আগষ্ট আছিলে 20 আগষ্টত চিটেটটো হৈ গৈছে এল পি আৰু ইউ পিৰ বাবে। মানে এল পি আৰু ইউ পিৰ দিয়াৰ পাছত মই সেইটো বনাবলৈ এইটো কাৰণে কাৰণ বহুতে মানে মোক এটা প্ৰশ্ন কৰি আছে যে তেওঁলোকে কি কৰিছে OMR চিট ফিল আপ কৰোঁতে ভুল কৰিছে। চাওক যেতিয়া মানে OMR চিট ফিল আপ কৰাৰ ভুল কৰাটো মানে এটা ডাঙৰ মানে এটা ভুলেই হয়, কিয়নো আপোনালোকে এইটোৰ ভুলৰ কাৰণে আপোনালোকৰ ফৰ্মখন ৰিজেক্টো হৈ যাব পাৰে। হয়, ৰিজেক্টটো এইটো কাৰণে কাৰণ বস্তুটো কি হয় আমাৰ OMR চিট যোনখন ফিল আপ কৰে সেইখন মানে কি মানুহেতো ডাইৰেক্ট এটাকে চাই নাথাকে, চাই কেনেকৈ যে কম্পিউটাৰত মানে কি হয় জাষ্ট চেক কৰে। কম্পিউটাৰত মানে কি বস্তুটো যেনেকৈ ভৰাইছে ডটবিলাক যেনেকৈ আছে আপোনালোকে তেনেকৈ ৰিড কৰিব আপোনালোকৰ যোনখন আপোনাৰ চিট হয়। আপোনালোকেতো কম্পিউটাৰ ধৰক আপোনালোকে ভুল কৰিছে বা কিবা হৈছে এইবিলাক চাই নাথাকে, জাষ্ট কি হ'ব কম্পিউটাৰত আপোনাৰ বস্তুটো মানে মেচিনত দি দিব তাৰ তেওঁলোকে কি নিজে বস্তু ৰিজাল্ট চিটটো উলিয়াই দিব। ঠিক আছে, চ' এইটোৰ কাৰণে আমাৰ এটা ভয় থাকে। কিন্তু মই মানে কি হয় এই ভুল যিহেতু মানে বহুতে মানে কি কৰিছে মানে আৰু কি হৈছে যে যোনখন চিটেড পেপাৰ আহে চিটেড পেপাৰখন মানে কি হয় OMR চিটখন ফিল আপ কৰোঁতে অলপমান মানে ভয় লাগে, কাৰণ মানে অকণ বহুত কিছুমান বস্তু মানে নজনা বস্তু থাকে। বহুতে কি হয় OMR চিটৰ দুখন পেপাৰ থাকে, ঠিক আছেনে? তো পেপাৰ 1ৰ কাৰণে দুখন পেপাৰ আছিলে আৰু পেপাৰ 2ৰ কাৰণেও মানে আমাৰ আছামিজখিনি থকাৰ কাৰণে দুখন পেপাৰ আছে, ঠিক আছে। আৰু কি হয় যেতিয়া আপোনালোকে মানে সেই পেপাৰটো মানে ভৰাই মানে যাৰ মেইন টেক্সট বুকলেট নম্বৰটো যেতিয়া ভৰাই টেক্সট বুকলেট নম্বৰটো ভৰাব লাগে মানে আপোনাৰ মেইন টেক্সট বুকখনৰ ছাপ্লিমেণ্টখনৰ নহয়। আৰু বহুতে কি হয় ছাপ্লিমেণ্টৰ টেক্সট বুকলেট নম্বৰটো ভৰাই দিছে, যাৰ কাৰণে ধৰক বহুতে মানে সেই বস্তুটো ভয় কৰে। চ' এইটো এটা ধৰক আৰু সেইটোক লৈ ইমান ভয় কৰিবলৈ মানে কি হয় তাত লগতে কি আছিলে মই মানে পাইছোঁ কি তাত এটা বাৰক'ড দিয়া আছিলে। বাৰক'ডটোত মানে অলৰেডি মানে কি হয় আপোনাৰ টেক্সট বুকলেট নম্বৰটো দিয়া আছিলে, তাৰোপৰি মানে দিয়া থকা বাহিৰেও মানে তাত কি কয় আপোনাক আকৌ পুনৰবাৰ মানে তাত মানে ভেৰিফিকেশ্যনৰ কাৰণে জাষ্ট মানে এটা আকৌ মানে টেক্সট বুকলেট নম্বৰটো বঢ়াবলগীয়া হয়। আৰু সেই টেক্সট বুকলেট নম্বৰ বঢ়োৱাতে ভুল কৰিছে, কিন্তু আপোনালোকৰ তাত যোনখন ভুল যদিও ভুল হৈছে কিন্তু আপোনাৰ OMR চিটখন আপোনালোকৰ যোনখন মেইন টেক্সট বুকলেট নম্বৰ সেইটো বুকলেট নম্বৰ বাৰক'ড হিচাপে আপোনালোকে এণ্ট্ৰি হৈ আছেই। চ' সেইটো ভয় চাগে ইমান এটা ভয় কৰিব নালাগে, কিন্তু তথাপিও এটা ভয় থাকে, ঠিক আছে। আৰু তাৰোপৰি চাওক এতিয়া OMR চিটখন যে আপোনালোকে কম্পিউটাৰে আপোনালোকে চেক কৰিব, ঠিক আছে। কম্পিউটাৰে চেক কৰিলে কি হয় আপোনালোকৰ সেই বস্তুটো ডিটেক্ট কৰি দিব। চাওক আপোনালোকে কি হ'ব আৰু মই বহুতখিনি বস্তু ৰিচাৰ্চ কৰিলোঁ এইটো ক্ষেত্ৰত কি হয় যে আপোনালোকৰ কম্পিউটাৰে যেতিয়া আপোনাৰ বস্তুখিনি দিয়া হয় মই মানে বস্তুটোৰ বিষয়ে OMR বিষয়ে মোৰ জানা নাছিলে, এতিয়া বস্তুটো গম পালোঁ যে মানে কি হয় আপোনালোকে OMR বস্তুটো কি হয় আপোনালোকৰ মানে কি কম্পিউটাৰত যেতিয়া চেক কৰিলে কি হয় আপোনালোকৰ ডাইৰেক্ট ৰিজাল্টটো মানে কি হয় এৰৰ আহি থাকে। আপোনালোকৰ যোনখন ফাইল হয় সেই বস্তুটো আপোনাৰ ডাইৰেক্ট ৰিজেক্ট বা তেনেকুৱাকৈ নহয়, কিবা ডাইৰেক্ট এৰৰ আহে। আৰু এৰৰ অহাৰ পিছত কি হয় তেওঁলোকে মানে ধৰক কি কৰে মেনুৱেলি মানে এটা মানে বস্তুটো চেক কৰে যে কিবা তেওঁলোকে কিবা বেলেগ কিয় এৰৰ আহিছে সেইটো বস্তু মেনুৱেলি চেক কৰে বুলি মানে মই পালোঁ, ঠিক আছে। মই মানে বহুতখিনি বস্তু ৰিচাৰ্চ কৰি থাকোঁতে বস্তুখিনি পালোঁ, যাৰ কাৰণে আপোনালোকক কৈছোঁ যদি কিবা কাৰণত মেনুৱেলি চেক কৰে তেতিয়াহ'লে তেওঁলোকে চাগে এৰৰটো নাইকিয়া কৰিবলৈ যদি মেনুৱেলি চেক কৰে ন, সেই মেনুৱেলি যিটো চেক কৰে তেতিয়াহ'লে ধৰক আপোনালোকৰ যোনটো মিষ্টেক কৰিছে মিষ্টেকটো কিন্তু আপোনালোকৰ ভুল নহ'ব পাৰে। কিন্তু চাওক এইটো মই কৈছোঁ কিন্তু কেৱল মেইন টেক্সট বুক যোনখন বুকলেট নম্বৰ আছে বুকলেট নম্বৰটোৰ ক্ষেত্ৰতে। কিন্তু যদি আপুনি ৰোল নং ভুল কৰিছে সেইটো কিন্তু আপোনালোকৰ ভুল আছে, কাৰণ ৰোল নংটো আপোনালোকে বা মেনুৱেলি কৰক বা কিবা কৰক আপোনালোকে সেই চেক কৰিব পৰা মানে সহজে নাযাব। কিয়নো গম পায়নে ৰোল নংটো মানে এটা ইউনিক ন, আপোনালোকে তাততো আপোনালোকৰ আগতেই কোনো এণ্ট্ৰি হৈ থকা নাই, বহুতে ৰোল নঙো ভুল কৰিছে। কিন্তু চাওক কথাটো হৈছে কি যদি আপোনালোকে মেইন টেক্সট বুকলেট নম্বৰ ভুল কৰিছে আপোনালোকৰ ইমান ধৰক ভয় কৰিবলগীয়া সেইটো বিষয়ত নাথাকে, ঠিক আছে। আৰু এই বস্তুটো ৰিচাৰ্চ কৰিবলৈ কাৰণত মই কি চিটেটৰ মানে FAQ বিলাকো চালোগৈ, মানে আগত মানে সুধি থৈছে, কিন্তু এই বস্তুটোক লৈ মানে ৰংলি ফিল কৰাৰ ওপৰত কোনো ধৰণৰ মানে FAQটো ইয়াৰ কোনো ইনফৰ্মেশ্যন দিয়া নাই, যাৰ কাৰণে মই বহুতখিনি মানে ৰিচাৰ্চ কৰি মই বস্তুটো পালোঁগৈ। কেইটামান মানে আগৰ মানে কি হয় নিটৰ এক্সামৰ কিছুমান মানে মই বলকে সুধি থোৱা কুৱেৰি আছিলে, কুৱেৰিবিলাক চালোঁ। তাত চাওঁতে মানে কি কৈছিল বহুতে কি কয় ৰং ফিল কৰিছে, ৰং ফিল কৰাৰ কাৰণে ধৰক মানে কি হয় ষ্টিল মানে তেওঁলোকৰ মানে ৰিজাল্টটো মানে কাৰেক্টলি ওলাইছে বুলি তেওঁলোকে মানে জনাইছে, ঠিক আছে। চ' সেইটোৰ পৰা মই এইটো কথা গম পাইছোঁ যে হয়তো চাগে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম হ'ব নালাগে, মোৰ মতেতো প্ৰব্লেমটো ইমান এটা হ'ব নালাগে। তথাপিও মানে 10% এটা ডাউট থাকে মনত যে কিয়নো মানে বস্তুখিনি সম্পূৰ্ণ কম্পিউটাৰ ৰিড কৰিব বা তেওঁলোকে পিছত মেনুৱেলি চেক কৰে নে নকৰে সেইটো ডিপেণ্ড কৰে। চাওক এতিয়া মোৰ মতেতো আপোনালোকৰ কি হয় 90%তো কোনো ধৰণৰ প্ৰব্লেম হ'বই নালাগে, ঠিক আছে। কিন্তু তথাপিও আপোনালোকে এইটো বস্তু অলপ সাৱধান হোৱাটো মানে জৰুৰী। আগন্তুক যিবিলাক এক্সাম দিব তাৰ বাবেও আপোনালোকে সাৱধান থাকিব। আৰু মই যে যোনখিনি কথা কৈছোঁ যে মই কিবা নেটৰ NTA মানে যিখিনি কি হয় কুৱেৰিবিলাক মই পাইছিলোঁ 3টামান কুৱেৰি পাইছিলোঁ আপোনালোকৰ CTA ৰিলেটেড কি কয় টেট ৰিলেটেড নহয়, কিন্তু মানে ধৰক বেলেগ নিট এক্সাম বা AIPMT তেনেকুৱা ৰিলেটেড মই কিছুমান মানে স্ক্ৰীনশ্বট পাইছিলোঁ, স্ক্ৰীনশ্বট মাৰি দিছোঁ। আপোনালোকে ভিডিঅ'টোৰ শেষত মই এড কৰি দিম, আপোনালোকে এবাৰ চাই ল'ব যে তেওঁলোকেনো কি কৰিছে, তেওঁলোকে কি কৈছে বোলে ৰোল নং ভুল কিবা ভুল তাতে পাইছোঁ বুলি কৈছে আৰু মোৰ মতে হ'ব লাগে।
পাব লাগে তেওঁলোকে কিয় কাৰণ তেওঁলোকৰ কিবা প্ৰচিডিউৰ তেওঁলোকে থাকিব পাৰে তে মেনুৱেলি যদি চেক কৰে এই বস্তুটো কাৰেকশ্যন হৈ যায় ঠিক আছে সো ভিডিওটো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভিডিওটো মোৰ চাই ভাল পালে উপকৃত হৈছে যদিও আপোনালোকে ভাবে যে মোৰ আপোনাক সহায় কৰিব তেন্তে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যিসকলৰ এই বস্তুটোক লৈ ভয় লাগি আছে তেওঁলোকক প্লিজ এই ভিডিওটো শ্বেয়াৰ কৰি দিব ধন্যবাদ আৰু আপোনালোকে এইটো স্ক্ৰীনশ্বটটো চাই লওক